স্যার ও স্যার বিরাজ দা আর রাজীব দা আসছে। ও তোমালো। গুড মর্নিং স্যার। গুড মর্নিং গুড মর্নিং। প্লিজ সিট ডাউন। ঠিক আছে স্যার। বেয়া পালা নেকি ফোন কৰি মাতাৰ কাৰণে? নাই নাই কিয় বেপাম, ফোন কৰি মাতাৰ কাৰণে আমি ভালে পাইছো। ও হয় নেকি? তেনেহ'লে ঠিকেই আছে। ঐ ৰাজু কি চাই আছা? যাচোন আমাৰ কাৰণে 3 কাপ চাহ বনাই লৈ আহা। ঠিক আছে ছাৰ। যোৱা। পিছে বিৰাজ, আমাৰ সেই কামটো আধৰুৱা হৈ থাকিল নহয়। স্যাৰ আপুনি টেনশ্যন কৰিব নালাগে, আমি এই কামটো 2-3 দিনৰ ভিতৰত শেষ কৰি দিম বুলি ভাবিছো। আমাক আশীৰ্বাদ কৰক। নে কি কয় আজি? হয় ঠিকেই কৈছে ছাৰ। ছাৰ কিন্তু এই কামটো কৰিবলৈতো আমাক বহুত টকাৰ প্ৰয়োজন হ'ব। কিমান মান টকা লাগিব পাৰে? প্ৰায় 40,000 মান লাগিব স্যাৰ। ছাৰে 40,000 কিয়? মই 80,000 টকা শেষ কৰি দিব পাৰো। ঠিক আছে স্যাৰ, আপুনি কৈছে যেতিয়া আৰু চিন্তা নাই। কামটো কিন্তু সাৱধানে কৰিবা দেই, পুলিচৰ পাল্লাত যাতে নপৰা। আপুনি এইবোৰ একেবাৰে চিন্তা কৰিব নালাগে স্যাৰ, মাত্ৰ নিজৰ ওপৰত বিচাৰ ৰাখ। পুলিচ যদি গছে গছে বগায়, আমি ডালে ডালে বগাব লাগিব। আৰু পুলিচ যদি ডালি ডালে বগায়, আমি কিন্তু পাতে পাতে বগাব লাগিব। এনি প্ৰব্লেম? নাই নাই, নো প্ৰব্লেম। ঐ ৰাজু, ইমান দেৰি কৰিলি যে? তোক মই আগতে কোৱা নাছিলো কাম সোনকালে কৰিবা? মই মানে ছাৰ অলপ পলম হৈ গ'ল। মোৰ ভুল হৈ গ'ল ছাৰ, ক্ষমা কৰি দিব। হ'ব দিয়ক ছাৰ, ইয়াক আজিৰ কাৰণে মাফ কৰি দিয়ক। নহয় ইয়াক মই প্ৰায় ইয়াৰ ভুল হয় কি? যোৱা যোৱা ভাত বনোৱা কৈ যোৱা। ঠিক আছে ছাৰ। অ'কে ছাৰ। আৰে বিৰাজ, ৰাজীৱ, তোমালোকে কামটো ফিটিং কৰা। তোমালোকক মই মালামাল বনাই দিম। আপুনি টেনশ্যন ল'ব নালাগে, আমি কামটো যিমান পাৰো সোনকালে কৰিম। ছাৰ আপুনি চিন্তা নকৰিব, ন' টেনশ্যন। এয়া লোৱা, ইয়াত 50,000 টকা আছে। থেংক ইউ ছাৰ, আমি আহিছো। অ'কে তেনেহ'লে যোৱা। আমাৰ আৰম্ভ হ'ব অন্য এক যাত্ৰা।